বিধায়ক শ্ৰীযুত ভুৱন পেগু ডাঙৰীয়া তেখেতৰ অশেষ প্ৰচেষ্টাত আমি আজি যোৱা ছেপ্টেম্বৰ মাহৰ 10 তাৰিখ 2025 তাৰিখত আমাৰ মেচাকি চাপৰিৰে 5জন ব্যক্তিৰ 17টাকৈ গৰু চুৰি হৈ যায় আৰু এই 17টা গৰু আমাৰ 104 দিন অন্তত আমি ঘূৰাই আনিবলৈ সক্ষম হৈছোঁ আৰু এই সক্ষম হোৱাৰ মূল ব্যক্তিজনে ক'ব লাগিব আমি আমাৰ 80 নং বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত ভুৱন পেগু ডাঙৰীয়া তেখেতৰ অশেষ প্ৰচেষ্টাত আমি আজি এই 104 দিনৰ মূৰত আমাৰ এই 17টা গৰু ঘূৰাই আনিবলৈ সক্ষম হৈছোঁ। তেখেতক আমি এই মেচাকি চাপৰিৰ পৰা তথা এই সংবাদ মাধ্যমৰ যোগেদি তেখেতক আমি সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই মেচাকি চাপৰি গাঁৱৰ 5জন ব্যক্তিৰ গোহালিৰ পৰা গৰু 17টাকৈ চুৰি কৰি লৈ যায়। আমাৰ গাঁৱৰে ব্যক্তি এজন ৰাজকুমাৰ বৰ্মন নামৰ ল'ৰাজনে আমি এই টিয়ক থানা অন্তৰ্গত জাজিমুখত আমি ধৰা পেলাওঁ আৰু এই গৰুবোৰ আমাৰ গৌশালাত আজি 104 দিন হয় তাত থকা আৰু আমি আমাৰ 80 নং বিধানসভা সমষ্টিৰ বিধায়ক মহোদয়ৰ সহায় সহযোগত অশেষ চেষ্টাৰে আমি যোৱাকালি আমাৰ গৰুবিলাক আনিবলৈ সক্ষম হওঁ আৰু আমাৰ মেচাকি চাপৰি হয় আৰু আমাৰ গৰু গোৱাল মানে ব্যক্তিসকলৰ মালিকবিলাকৰ হৈ নমস্কাৰ। আপোনাৰ সহায়ত আমি গৰুবিলাক পালোঁ, কিন্তু মই বহুত দুখীয়া মানুহ। মোৰ 5টা গৰু আছিলে গোহালিত, 5টাই লৈ গ'ল, কিন্তু আপোনাৰ সহযোগত আমি গৰুবিলাক পোৱাৰ কাৰণে আপোনাক বহুত বহুত ধন্যবাদ দিছোঁ। ভুৱন পেগু ছাৰ, আপুনি জয় হওক, আপুনি ধন্যবাদ। যোৱা 10 তাৰিখ 9 মাহ 2025 তাৰিখে মেচাকি চাপৰি গাঁৱৰ নৈকাষৰ খুঁটিৰ পৰা 5টা গৰু মালিক খুঁটিৰ পৰা 17টাকৈ গৰু চুৰে নি যায়। উক্ত গৰুকেইটা আমি গৰু মালিকে বহু চেষ্টাৰ ফলত যোৰহাট জাজিমুখত চুৰ হোৱা গৰুক ধৰা পেলাওঁ বা আৰক্ষীও সহযোগত চোৰকেইটাক আটক কৰে আৰু গৰুকেইটাক গোশালাত ৰাখে। উক্ত গৰুকেইটা উদ্ধাৰৰ বাবে 80 নং জোনাই বিধানসভা সমষ্টিৰ সন্মানীয় ভুৱন পেগু ডাঙৰীয়া লগতে জোনাই জিলা TFPKৰ এছিষ্টেণ্ট ছেক্ৰেটাৰী হেমৰাজ লাগাছু, সদৌ মেচাকি চাপৰি আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি শ্ৰী গোপাল বৰ্মন, সদৌ মেচাকি চাপৰিৰ গাঁও প্ৰধান শ্ৰী পদ্মকান্ত পেগু, লগতে সদৌ মেচাকি চাপৰিৰ আমাৰ VDPৰ সভাপতি শ্ৰী বিজেন বৰ্মন দেৱ, লগতে মেচাকি চাপৰিৰ ৰাইজৰ সহযোগত এই গৰুখিনি উদ্ধাৰ কৰিব পোৱাত আমি গৰু মালিক হিচাপে তেখেতসকলক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।